স্বাগতম জনাইছোঁ মোৰ এই নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ। এয়া এতিয়া মই পথাৰত ভঁৰালত তুলসী তলত চাকি দিবলৈ চাকি জ্বলাই আছোঁ। এয়া এতিয়া মই প্ৰথমে তুলসী তলত চাকি দি লৈছোঁ। ধূপ চাকি জ্বলাই হৈ যোৱাৰ পাছত এয়া এতিয়া মই তুলসী তলত মাহ প্ৰসাদ আগবঢ়াইছোঁ। এয়া ভঁৰালত চাকি দিয়া হ'ল আৰু তাৰপিছত এইফালে পথাৰলৈ আহিলোঁ চাকি দিবলৈ। এয়া এতিয়া মই প্ৰসাদ বিলাইছোঁ আৰু প্ৰত্যেক বছৰে দৰে এই দুজন আমাৰ ভকত, মোৰ এয়া ভাইটি আৰু কৃষ্ণকান্ত। কোৱা আকৌ বিহু উপলক্ষে কিবা এটা। কাতি বিহুলৈ বাবে সকলোলৈ শুভেচ্ছা থাকিল। কোৱা আকৌ। কাতি বিহুলৈ আহি দে আকৌ। এয়া প্ৰাৰ্থনা কৰা ঠাইতো মই ধূপ চাকি জ্বলাই লৈছোঁ। এয়া এতিয়া আমি তিনিটাই খুৰীহঁতৰ ঘৰলৈ গৈ আছোঁ কাতি বিহু খাবলৈ। এয়া নবৌৱে ধুনীয়াকৈ মাহ প্ৰসাদ সজাই আছে। এয়া আমি বৰমাহঁতৰ ঘৰলৈ বিহু খাবলৈ আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।